নমস্কাৰ মই বিদিশা আৰু আপোনালোকে চাই আছে মোৰ অসমীয়া ইউটিউব চেনেল বিদিশা's লাইফ এণ্ড ব্লগ। সো হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো বহুত ভাল। আৰু আজি হ'ল পোহৰৰ উৎসৱ দীপাৱলীৰ লগতে কালী পূজাৰ। আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। দিৱালীটো ভালদৰে উদযাপন কৰক আৰু দিৱালীৰ পোহৰে সকলোৰে জীৱন পোহৰাই তোলক। আৰু আমি এতিয়া যাবলৈ ওলাইছোঁ চৰাবৰীত, যিহেতু চৰাবৰীত ডাঙৰকৈ কালী পূজা কৰা হয় আৰু তাতে প্ৰত্যেক বছৰে যাওঁ। ভগৱানৰ কৃপাত এতিয়ালৈ যাই আছোঁ আৰু এতিয়া যাবলৈ ৰেডি হৈছোঁ আৰু যাই লওঁ। তাৰপিছত তাৰে পৰিৱেশ আপোনালোকক দেখুৱাই থাকিম আৰু লগতে দীপাৱলী পৰিৱেশো গোটেইখিনি আজি দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো এতিয়া ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ, চ' ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব। আৰু আজি আমাৰ চাওক ড্ৰেছ একে চ' ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিল। চ' বলক তেনেহ'লে দেৰি নকৰি আজি ব্লগটো আৰম্ভ কৰোঁ। লেটছ গেট ষ্টাৰ্টেড। किसी न किए तिखुरे मुदाही नंते सुखाय एफा किजेंसी नाहि कविताय मु हियार फुलनी from kisita sina किसी न किए तिखुरे मुदाही नंते सुखाय मन भरे रूपा এয়া মন্দিৰত আহি পালোঁ, চৰাবৰী মন্দিৰত। মন্দিৰত সেৱা চেৱা কৰিলোঁ ধুনীয়াকৈ। চাৰিওফালে কিমান মানুহ আৰু বৰষুণো দি আছে। মন্দিৰৰ পৰিৱেশ মই আপোনালোকক দেখুৱাই যাম, চাই থাকিব। এইফালে আমাৰ ফুচকা খাই আছে, য'তেই নহওক মানে ফুচকা খাবই। আৰু ইয়াত মানে আৱাজটো ভালকৈ অহা নাই। আমি চাহ নাখাওঁ, বিস্কুটটো খাওঁ। মন্দিৰৰ পৰা আহিলোঁ, বৰষুণ দি আছে। আমি আহি আছোঁ আৰু ঘৰত। এইবাৰ দীপাৱলী একদম বৰষুণ হৈছে, পুৱাৰ পৰাই বৰষুণে মাৰি আছে। ঘৰ পামেই আৰু বৰষুণো একদম ঠাণ্ডা লাগি গৈছে।
বৰষুণত ভিজি ভিজি ঘৰত আহি পালে এইবাৰ দেৱালী মানে অৱস্থা নাই একদম পুৰা বৰষুণ ৰাতিপুৱাৰ পৰা তাৰপিছতো বৰষুণ হ'লেও মন্দিৰত গ'লোঁ সেৱা কৰিলোঁ আৰু আহোঁতেতো গমেই পালে কিমান বৰষুণ চুলি ভিজি একদম ফটাৰ অৱস্থা নাই মন্দিৰৰ এইটো চাওক আমি অহাৰ লগে লগে পুৰা একদম হাল্লা কৰি আছে মই টুকু চৰাবৰী মন্দিৰত গ'লোঁ মানে যিসকলে হয়তো মোৰ ব্লগ চাই যোৱা বছৰৰ দীপাৱলী ব্লগটোতো মই চৰাবৰী মন্দিৰ দেখাইছিলোঁ ভগৱানৰ কৃপাত এতিয়ালৈ আমি যাওঁ আৰু যাই থকা হৈছে আৰু আগন্তুক বছৰবিলাকতো যদি ভগৱানে কৃপা কৰে হয়তো নিশ্চয় যাম আৰু আপোনালোককো দেখুৱাই যাম আৰু চৰাবৰী মন্দিৰৰ পৰিৱেশ আপোনালোকক দেখুৱালেও বহুত মানুহ মানে আগতকৈও বহুত বেছি মানে প্ৰত্যেকবাৰে মানুহ হয় ৰাস্তাৰ কাষতে আছে মন্দিৰটো আৰু এইবাৰ বৰষুণ তাৰপিছতো ইমান মানুহ মন্দিৰৰ পৰিৱেশ যিখিনি পাৰিলোঁ আপোনালোকক দেখুৱালোঁ আৰু এতিয়া ঘৰত আহিলেও ফ্ৰেছ হৈ লওক বৰষুণত ভিজি অৱস্থা নাই ভিডিঅ'টো শেষলৈকে মোৰ লগত চাই থাকিব পুৰা বৰষুণ ৰখাই নাই কিন্তু চবেই দিৱালী বুলি এটা উৎসাহ আৰু চবৰে কলফুলি পুতি আছে চবে গধূলিলৈকে বৰষুণ কমিব বুলি মনত এটা হেৰি আৰু আমাৰো কলফুলি পুতি আছে দেউতাই দেখাও আহক আপোনালোকক আৰু ইফালে আমি বাহিৰত থকা কাৰণে কেন্দি একদম হাঁকাৰ কৰি আছে চব ই মানে আজিকালি বাহিৰত আহিবই নিদিয়ে আমাক আমি আহিলে পুৰা হাঁকাৰ কৰি থাকে মায়া ভৰা জোনাকী নিশা সুবাসী সমীৰে চুমেগা সুবাসী সমীৰে চুমেগা এফাকি যেন চিনাকি কবিতাই মোৰ ইয়াৰ ফুলনিত The next day. Hello guys, আচলতে এবাৰ কথা কি কম ইমান বেছি বতৰ বেয়া মানে বৰষুণ কালি মন্দিৰত গ'লোঁ কালি আছিল 24 তাৰিখ আৰু কালি মন্দিৰত যাই কিনে আহিলোঁ আৰু ভাবাই নাই ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে এনেকুৱা যে হ'ব পাৰে কোনোদিনে হোৱা নাছিল বৰষুণ ইমান দেখাই পোৱা নাই মানে আমি ইমান বৰষুণ আৰু তাৰপিছত ৰাতিপুৱা ভিডিঅ'টো ষ্টাৰ্ট কৰোঁতে ভালকৈ ষ্টাৰ্ট কৰি গ'লোঁ কিন্তু ৰাতিপুৱা অলপ কিনকিনা বৰষুণ দি আছিল আৰু আহোঁতে আমি দেউতা আৰু মা আহোঁতে মানে বৰষুণত জিকিছোঁ আপোনালোকে দেখাই পাইছে কিনকিনা বৰষুণ আছিল ভাবিছিলোঁ কি কমি যাব আৰু বৰষুণটো কিন্তু অহাৰ পিছত বৰষুণ অলপকৈ বেছি হ'ল আৰু কালি মানে মনে নগ'ল আৰু চাকি দিছে দেউতাই কিন্তু ভিডিঅ' বনাব মোৰ অলপো মন নগ'ল আৰু আজি হ'ল 25 তাৰিখ আৰু আজিও দিনটো বৰষুণ দিনটো কিনকৈ বৰষুণ তাৰপিছত ভাত তাত খাই শুই আছোঁ আৰু ভাবিছোঁ আৰু কি বৰষুণটো কমি দিলে ভাল আছিল কমাই দিলে ভাল আছিল অলপমান তাৰপিছত শুই উঠাৰ পিছত গম পাইছোঁ যে বৰষুণ নাই কিন্তু বতৰটো ৰাস্তা পানী হৈ গৈছে আৰু উপায় নাই তথাপিও এতিয়া দেৱালী বুলিতো অলপমান মন যায় মানে ভালকৈ অলপ সাজি কাচি চাকি দিম অলপ দিৱালী বুলি যিহেতু মন যায় কাপোৰ কানি ভালকৈ পিন্ধি লৈছোঁ আৰু এতিয়া গধূলি হৈছে চাকি জ্বলাম আৰু ভিডিঅ'টো আপোনালোকক দেখাম যিহেতু মই আৰম্ভণি কৰিছোঁ এতিয়া ইয়াৰ পৰা আপোনালোকে চাই থাকিব মানে এইবাৰ দিৱালী আৰু চবেই গমেই পাইছে কেনেকুৱা মানে সেমেকাৰ পিছতো যিহেতু হেঁপাহৰ পোহৰৰ উৎসৱটি বহুত ভাল লগা এটা উৎসৱ আৰু আনন্দৰ চাৰিওফালে পোহৰ হৈ থাকে এই উৎসৱটি আৰু বহুত বেছি ভাল লাগে আৰু আপোনালোকক দেখুৱাই থাকিম এতিয়া চাকি জ্বলাব যাওঁ ব'লক মোৰ লগত সকলোখিনি চাই থাকিব বৰষুণ আৰু পানীৰ মাজতো মানে বৰষুণৰ পিছতো হেঁপাহৰ উৎসৱটি আমি উদযাপন কৰিছোঁ আৰু আপোনালোকে কেনেদৰে দিৱালীটো এবাৰ উদযাপন কৰিছে জনাবচোন কমেণ্ট বক্সত যিহেতু এইবাৰ দিৱালী উৎসৱটো অলপ বেলেগ হৈছে বৰষুণ হৈছে এটা আনএক্সপেক্টেড মানে কোনোদিনে নাভাবা কথা আৰু আমিও ইয়াত ধুনীয়াকৈ দিৱালী উদযাপন কৰি আছোঁ আৰু আজি যিহেতু অলপ বৰষুণটো কমিল বাহিৰত ওলাই আহিছোঁ আৰু এই সেমেকা ভাৱটো আছে তথাপিও মানে ভাল লাগিছে আৰু দিৱালী পৰিৱেশ আপোনালোকক দেখাই আছোঁ ভিডিঅ'টো সম্পূৰ্ণকৈ মোৰ লগত শেষলৈকে চাই থাকিব
পোজ দি আছে গাইজ বহুত সময় ধৰি ফটো উঠাই হোৱা নাই ইফালে ফটোগ্ৰাফাৰে ফটো মাৰি মাৰি তাত বনাই দিয়ে সেয়াই আৰু এইবাৰৰ দীপাৱলী অলপমান ফুৰি চুৰি আহিলোঁ চাকি জ্বলালোঁ সেমেকা পৰিৱেশৰ মাজতে দিৱালীটো ভালদৰে উদযাপন কৰিলোঁ বুলিয়ে ক'ব লাগিব যিহেতু এতিয়া বৰষুণটো কমিছে অলপমান কালিতো একদম বৰবাদ গৈছে মানে 24 তাৰিখটোতো ভালদৰে একো মই ভিডিঅ' নবনালোঁ খং উঠিল ভালো নালাগিল মানে ভিডিঅ' নবনালোঁ আৰু দেউতাই চাকি দিছে মাও চাকি দিছে এনেই বাহিৰত আছোঁ ভিতৰত গৈছোঁ আৰু বৰষুণ দিছে কিন্তু আজি অলপমান বতৰটো ভাল কৰিল তাৰ কাৰণে ঘৰৰ পৰিৱেশ এয়া চাৰিওফালে লাইট পোহৰ সেইকাৰণে এই উৎসৱটো ভাল লাগে যিহেতু পোহৰৰ উৎসৱ আৰু সকলোৰে জীৱনবিলাক এনেদৰে পোহৰ হৈ থাকক চাকিৰ পোহৰে মানে অপবিত্ৰবিলাক নাশ কৰক আৰু সকলোৰে জীৱন ভাল হওক পোহৰেৰে উপচি পৰক সেয়াই মই কামনা কৰিছোঁ আৰু 2022 বৰ্ষৰ দীপাৱলীটো অলপ বেলেগ হ'ল মানে এইবাৰ সকলোখিনি এইবাৰৰ বছৰটো চব বস্তুৱে নতুন মানে বেলেগ বেলেগ হৈ আছে আৰু এনেদৰে ভিডিঅ'টো বনাইছোঁ অলপমান লাইটৰ কাৰণে কিবা কিবি দেখি আছে কিন্তু ভাল লাগিছে আৰু এনেদৰে ভিডিঅ' বনাই সেয়া আৰু ঘৰৰ পৰিৱেশ আৰু বাহিৰতো অলপ চলপ আপোনালোকক দেখুৱালোঁ আপোনালোকে এইবাৰ দীপাৱলীটো কেনেদৰে উদযাপন কৰিলে মোক কমেণ্ট বক্সত লিখিবচোন কেনেকুৱা লাগিল আপোনালোকৰ যিহেতু বৰষুণ তাৰ মাজতে আপোনালোকে কেনেকুৱা কি কৰিলে মোক জনাবলৈ নাপাহৰিব